নমস্কাৰ সমূহ অসমবাসী ৰাইজ আপোনালোকে পান আৰু আধাৰ নাম্বাৰ লিংক কৰিলে নে যদি কৰিলে ভাল কথা আৰু যদি কোনোবাই কৰা নাই তেন্তে আপোনালোকে চিন্তা নকৰিব লাষ্ট ডেট এক্সটেন্ড কৰিছে ইনকাম টেক্স ডিপাৰ্টমেন্টে তেন্তে ভিডিওটো সেই সকলৰ বাবে যি সকলে আধাৰ আৰু পান লিংক কৰা নাই গতিকে আপোনালোকে ভিডিওটো শেষলৈ চাই থাকক মই সকলোবোৰ দেখুৱাই দিম जी সকল নতুন ভিউয়াৰ্স সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি লব যদি ভিডিওটোৰ পৰা আপোনালোকৰ কিবা উপকৃত হৈছে তেন্তে লাইক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিও বেয়া হৈছে তেন্তে কমেন্ট কৰিবলৈ নাপাহৰিব তেন্তে বলক ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপোনালোকে ক্ৰম ব্ৰাউজাৰ যাব লাগিব ক্ৰম ব্ৰাউজাৰত গৈ ই ফিলিং বুলি সাৰ্চ কৰিব লাগিব তাৰ পিছতে এই ওপৰৰ পেজটো এই ফিলিং পেজটো আহি গৈছে তলফালে স্ক্ৰল ডাউন কৰিব লাগিব এতিয়া আমি 3 ডট বাৰত গৈ প্লে আমি ডেস্কটপ মোড কৰি ল'ব লাগিব এতিয়া আমি আমাৰ পেজত ওপেন হৈ থকা সেকেন্ড অপচনত ক্লিক কৰিব লাগিব লিংক আধাৰ উইথ পান কাৰ্ড অপচনত ক্লিক কৰি যাব লাগিব আমি ভিতৰলৈ লিংক আধাৰ বুলি অপচন আহি গৈছে ইয়াতে আমি ফিল আপ কৰিব লাগিব ইয়াতে গোটেইখিনি ফিল আপ কৰি লিংক আধাৰ টোত প্ৰথমতে আমি পান নাম্বাৰ ফিল আপ কৰিব লাগিব তাৰ পিছত আধাৰ নাম্বাৰ ফিল আপ কৰিব লাগিব তাৰ পিছত আধাৰত কি নাম আছিল হেতু ফুল নামটো দিব লাগিব তো ব্লক লেটাৰ দিব লাগিব তাৰ পিছত মোবাইল নাম্বাৰটো দিব লাগিব তাৰ পিছত ইয়াতে দুটা টিক মাৰ্ক অপচন আছে টিক মাৰ্কৰ এই সেকেন্ড অপচনটোত ক্লিক কৰি লিংক আধাৰত ক্লিক কৰিব লাগিব তাৰ পিছত ওটিপি আহিব ওটিপিটো ফিল আপ কৰি ভ্যালিডেটটো টিপি দিব লাগিব তাৰ পিছত এনেকুৱা এটা মেছেজ আহিব তাৰ পিছত আমি আকৌ হোম পেজত গৈ 3 নম্বৰ লিংকত ক্লিক কৰি তাতে আমি স্ট্যাটাস চাব লাগিব তাতে পান নাম্বাৰ আৰু আধাৰ নম্বৰ ফিল আপ কৰি আমি ভিউ লিংক আধাৰ স্ট্যাটাসত আমি ক্লিক কৰি চাব লাগিব তাতে স্ট্যাটাস ভিউটো দেখাব যে হৈছে নে নাই ভিউ লিংক আধাৰ স্ট্যাটাস চোৱাৰ পাছত আপোনালোকৰ এনেকৈ এটা মেছেজ আহিব your pan number this is linked to Aadhaar number this তেনেকে কেতিয়াবা এনেকুৱা মেছেজ আহিলে আপোনালোকে ভয় নাখাব এইটো 24 ঘণ্টাৰ পিছত আপোনালোকৰ লিংকটো সাকসেসফুলি হৈ যাব এনেকুৱা মেছেজ আহিলো আপোনালোকে নিশ্চিন্ত থাকক 24 ঘণ্টাৰ পিছত আপোনালোকৰ আধাৰ আৰু পান লিংক হৈ যাব ধন্যবাদ